ওদালগুৰি আৰু ভেৰগাঁৱত তথ্য আৰু জনসংযোগ বিভাগ আৰু প্ৰশাসনৰ সহযোগত দেশভক্তি দিৱস পালন। ওদালগুৰি তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত আজি ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ত দেশভক্তি দিৱস পালন কৰা হয়। দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্যতিথি বাৰ্ষিকী উপলক্ষে আয়োজিত এই দিৱসটি ওদালগুৰিৰ সহকাৰী আয়ুক্ত সুপ্ৰিয়া বাউলাৰীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। ইয়াৰ পিছতে আয়োজিত এক সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ওদালগুৰি মহাবিদ্যালয় বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ নীলিমা দত্তই দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন দৰ্শন তথা আদৰ্শ সন্দৰ্ভত ভাষণ আগবঢ়ায়। অনুষ্ঠানত সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত সাহিত্যিক নবীন মল্ল বড়ো, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অৱসৰী কৃতি শিক্ষক নৰেশ্বৰ ডেকাইও ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানখনত উপস্থিত থাকে ক্ৰমে ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যাপক সোণালী দত্ত, ওদালগুৰি প্ৰেছ ক্লাব, ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘ, ওদালগুৰি জিলা আপকৰ সভাপতি সম্পাদক প্ৰমুখ্যে কেইবাজনো জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে। ওদালগুৰি জিলাৰ অতিৰিক্ত উপায়ুক্ত সুপ্ৰিয়া বাউলাৰীয়ে সঞ্চালনা কৰা দেশভক্তি দিৱসত আদৰে জিলা তথ্য আৰু জনসংযোগ বিভাগৰ বিশ্বৱ বসুমতাৰীয়ে। আনহাতে ভেৰগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু তথ্য জনসংযোগ বিভাগৰ সহযোগত দেশভক্ত দিৱস পালন কৰা হয়। ভেৰগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু তথ্য জনসংযোগ বিভাগৰ সহযোগত ভেৰগাঁও মহকুমাধিপতি সভাকক্ষত অনুষ্ঠিত হোৱা দেশভক্তি দিৱসটিৰ কাৰ্যসূচী অনুসৰি উক্ত অনুষ্ঠানত ভেৰগাঁও মহকুমাৰ মহকুমাধিপতি দীপক ভূঞাই দেশভক্ত তৰুণৰামৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি জ্ঞাপন কৰে। উক্ত অনুষ্ঠানখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ভেৰগাঁও মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ লুকাছ বৈশ্যৰ লগতে খৈৰাবাৰী মহাবিদ্যালয় বুৰঞ্জী বিভাগৰ মুখ্য অধ্যাপক ডক্টৰ গিৰীন বৰুৱা, লগতে ভেৰগাঁও আৰু খৈৰাবাৰী প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক সদস্য বৃন্দৰ লগতে টংলা প্ৰেছ ক্লাবৰ সদস্য বিষয়ববীয়াসকলে উপস্থিত থাকে।